পোষ্টকইটাল ব্লিডিং বা সহবাসৰ পিছত হোৱা ৰক্তপাত স্বাভাৱিক নে অস্বাভাৱিক? ই কিবা চিন্তাৰ কাৰণ হয় নেকি? নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। গতিকে আজি আমি জানো আহক পোষ্টকইটাল ব্লিডিঙৰ বিভিন্ন কাৰণ আৰু ই চিন্তাৰ কাৰণ হয়নে নহয়। যদিহে পোষ্টকইটাল ব্লিডিং হৈছে বা সহবাসৰ পিছতে আপুনি ৰক্তপাত লক্ষ্য কৰিছে, তেনেহ'লে ই চিন্তাৰ কাৰণে হয় আৰু ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লোৱাটো অতিকে প্ৰয়োজনীয়। বিভিন্ন কাৰণত পোষ্টকইটাল ব্লিডিং হ'ব পাৰে। তাৰ ভিতৰত প্ৰধান কেইটা হৈছে চাৰ্ভাইকেল যদি পলিপ আছে বা চাৰ্ভাইচাইটিছ বা এক্ট্ৰপিয়ন হৈ আছে, যদিহে ইউট্ৰাইন ফাইব্ৰইড চাৰ্ভিচত আছে অৰ্থাৎ চাৰ্ভাইকেল ফাইব্ৰইড আছে, তেতিয়াহ'লেও কেতিয়াবা পোষ্টকইটাল ব্লিডিং হয়। আৰু যদিহে কেতিয়াবা ইউট্ৰাইন ডিভাইচ বুলি আমি যাক কওঁ, অৰ্থাৎ কপাৰটি যদিহে মিছপ্লেচড হৈ গৈছে, তেতিয়াও কেতিয়াবা পোষ্টকইটাল ব্লিডিং বা সহবাসৰ পিছত ৰক্তপাত হোৱা দেখা যাব পাৰে। যদিহে ভেজাইনেল ইনফেকশ্যন হৈছে বা পেলভিক ইনফ্লেমেটৰী ডিজিজ আছে, তেতিয়াও কেতিয়াবা পোষ্টকইটাল ব্লিডিং হ'ব পাৰে। আৰু বিশেষকৈ পেৰিমেনপজ বা মেনপজৰ পিছত মধ্যবয়সীয়া মহিলাসকলৰ মাহেকীয়া বন্ধ হোৱাৰ পিছত সহবাসৰ পিছত কেতিয়াবা ব্লিডিং হোৱা দেখা যায়। আৰু ইয়াৰ কাৰণ সম্পূৰ্ণ সুকীয়া হয়। ই হৈছে হৰমন যেতিয়া কমি যায়, তাৰ কাৰণে লুব্ৰিকেশ্যন কম হয় আৰু ড্ৰাইনেছৰ কাৰণে ব্লিডিং হ'ব পাৰে, বা কেতিয়াবা ভেজাইনাইটিছৰ কাৰণে এই মহিলাসকলৰ পোষ্টকইটাল ব্লিডিং হ'ব পাৰে। কিন্তু আটাইতকৈ চিন্তাৰ কথাটো হৈছে চাৰ্ভাইকেল কেঞ্চাৰ বা বিভিন্ন ধৰণৰ জেনাইটেল কেঞ্চাৰ, যিবিলাকৰ কাৰণে কেতিয়াবা পোষ্টকইটাল ব্লিডিং হ'ব পাৰে। গতিকে যদিহে সহবাসৰ পিছত আপোনালোকৰ ৰক্তপাত হৈছে, তেনেহ'লে অতি সোনকালে এজন গাইনকলজিষ্টৰ ওচৰ চাপি চিকিৎসা লোৱাটো অতিকে দৰকাৰ। ধন্যবাদ।